কেলা তাৰ নামটোহে চানা কিন্তু ডাঙৰ ডাঙৰ তো নমস্কাৰ বন্ধুসকল তো আজি এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম কৰিছোঁ আজি কোনো ধৰণৰ ব্লগ নহ'ব মানে আজি এটা বেলেগ ট্ৰাই কৰিছোঁ জাষ্ট ট্ৰাই তো হাই হেল্ল' নমস্কাৰ গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো মই সুজিত আৰু আপোনালোকে চাই আছে লোকেল ৰষ্টাৰ বছ कह दिया ना fuck off लोग क्या करेंगे दुनिया भाड़ में जाए আৰু এইটো ভিডিঅ' যাতে কোনোৱে চিৰিয়াছলি নলয় কেৱল এণ্টাৰটেইনমেণ্ট পাৰ্পছৰ কাৰণেহে এইটো ভিডিঅ' বনোৱা হৈছে তো এতিয়া ষ্টাৰ্ট কৰোঁ তো গাইছ আজি আমি কথা পাতিম ল'ৰাবিলাকক দুৰ্বল কৰা প্ৰাণীটোৰ বিষয়ে যে আমি কথা পাতিম চানাৰ ওপৰত কেলা তাৰ নামটোহে চানা কিন্তু ডাঙৰ ডাঙৰ বিয়া নাপাৰিব মই চকুবিলাকৰ কথা কৈছোঁ তাই কেলা ভিডিঅ'ত চাব লগা একোৱেই নাথাকে কেলা আগফালৰে তাৰ ভিডিঅ' চুৰু হয় আৰু পিছফালৰে একদম খতম হয় তাৰ ৰিলছবোৰ চালে মানে এনেকুৱা হয় যাব লাগে মইতো 3বাৰ কেতিয়াবা 4বাৰে যাওঁ তাৰ ভিডিঅ' চাই থাকিলে ঐ ৰ আহি আছো আৰু কেলা ইয়াক চোৱা মিয়া কালিফাৰ লগত কালি চিনছ আৰু তোমাক কৈছো চানা শুনা তুমি 9mm পিষ্টলৰ লগত কি কৰি আছা আৰে ওম ইয়াত আছে ন तेरा बाप आया হোৱাইট ন হোৱাইট আৰু অলপ একেবাৰে ওলাই দিব লাগিছিল কিজান কেইটা আৰু 2টা ফলোৱাৰ্ছ বাঢ়িলে হয় থুৰ তো গাইছ আজি ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভাল পালে ভিডিঅ'টো চাই তো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু জনাব কমেণ্টত মানে কেনেকুৱা হৈছে মানে ফিডবেক দিব আৰু